নমস্কাৰ বন্ধুসকল, মই জাহিদ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জাহিদ ক্ৰিয়েশ্যনছ লৈ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে যিসকল আমাৰ হাই স্কুল টেট শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে মাল্টিপুল পোষ্টত এপ্লাই কৰিব পাৰিবনে নাই। এইটোৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইটো আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু লগতে আপোনালোকে এই পোষ্টবিলাকত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব মই ষ্টেপ বাই ষ্টেপ আপোনালোকক এইটো ভিডিঅ'ত সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিম। গতিকে পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আধৰুৱাকৈ চালে আপোনালোকে বস্তুখিনি গম নাপাব। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। চ' প্ৰথমতে ইয়াতে যিটো ইনষ্ট্ৰাকশ্যন দিয়া আছে যে কেণ্ডিডেট shall log on to www.madhyamik.assam.gov.in অৰ্থাৎ এই লিংকটোত গৈ আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, লগ অন কৰিব লাগিব। অৰ্থাৎ তাৰ আগতে আপোনালোকে এইটো ৰেজিষ্টাৰ কৰিব লাগিব। এই লিংকটোত গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি লওক। ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত আপোনালোকক মানে ইমেইল আইডি আৰু পাছৱৰ্ড দুয়োটাই দিয়া থাকিব, ইউজাৰ নেম আৰু পাছৱৰ্ড। সেইটো আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিব তেতিয়াই আপোনালোকৰ সেইটো হৈ যাব। মই দেখুৱাই দিম ষ্টেপটো কেনেকৈ কৰিব লাগে। চ' আগতে বস্তুখিনি আপোনালোকক জনাই দিওঁ কি কি কৰিব লাগে, কি কি কৰিব নালাগে, যাতে আপোনালোকৰ মিষ্টেকটো নহয়। চ' 3 নম্বৰ যিটো ইয়াতে আপোনালোকৰ মানে ৰুলছটো দিয়া আছে যে আপোনালোকে প্ৰচিড কৰাৰ আগতে অৰ্থাৎ আপোনালোকে সেইটো ছাবমিট কৰাৰ আগতে আৰু যিখিনি ডিটেইলছ চাব লাগে, অৰ্থাৎ আপোনাৰ ফৰ্মখন ভালদৰে ফিল আপ হ'ল নে নহ'ল। 4 নম্বৰত এনেকৈ কৈ দিয়া আছে যে আপোনালোকৰ যদি কোনো ভুল থাকে সেইটো আপোনালোকে আগতীয়াকৈ শুদ্ধ কৰি তাৰপিছতহে আপোনালোকে গোটেইখিনি চেক কৰি তাৰপিছত আপোনালোকে ছাবমিটটো মাৰিব। অৰ্থাৎ ইমান তাড়াহুৰা নকৰিব, সময় যথেষ্টখিনি আছে। গতিকে আপোনালোকে ইমান তাড়াহুৰা নকৰি লাহে লাহে কৰিলে হ'ল বস্তুখিনি। চ' নেক্সট যিটো পইণ্ট আছে সেইটো হ'ল আপোনালোকৰ ফটোৰ চাইজটো কিমানখিনি হ'ব লাগিব। অৰ্থাৎ আপোনাৰ যিটো পাছপৰ্ট চাইজ ফটো আছে, ফটো অথবা ছিগনেচাৰ বা ডকুমেণ্টবিলাক আপোনাৰ কেনেকুৱা চাইজ হ'ব লাগিব। আপোনাৰ পাছপৰ্ট চাইজ ফটোটো 150x200 px হ'ব লাগিব, PXL চাইজ, and should be less than 100 KB and more than 19 KB। আৰু আপোনাৰ সেই ফটোটো কেনেকুৱা হ'ব লাগিব, 100 KBতকৈ কম হ'ব লাগিব আৰু 19 KBতকৈ বেছি হ'ব লাগিব। চ' ফটো এখন কেনেকৈ MB কমাব পাৰি, কেনেকৈ বঢ়াব পাৰি, সেইটো ভিডিঅ' মই মোৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। মোৰ ভিডিঅ' সেইটো দিয়া আছে, আপলোড কৰাই আছে। আপোনালোকে যদি সেইটো ভিডিঅ' যদি চাই তেনেহ'লে আপোনালোকে নিশ্চয় ফটোৰ যিটো চাইজ কমোৱা বঢ়োৱা এইটো আপোনালোকে মোবাইলতে কৰিব পাৰিব। চ' ইমান টেনশ্যন কৰিবলগীয়া একো নাই। আৰু তাৰপিছত যিটো দিয়া আছে আপোনাৰ ফটোগ্ৰাফ শুড বি ইনফৰ্মেল। আপোনাৰ ফটোখন ফৰ্মেল হ'ব লাগিব, ঠিক আছে। মানে ইনফৰ্মেল ফটো আপোনালোকে আপলোড নিদিব, যিহেতু এজন শিক্ষক হিচাপে আপোনাৰ ফটোটো ভাল হ'ব লাগিব, ঠিক আছে। মানে ফৰ্মেল ড্ৰেছত আপোনালোকে ফটোটো উঠিব, পাছপৰ্ট চাইজ ফটো। আৰু ফটোগ্ৰাফ মাষ্ট বি কালাৰ, ইয়াতে কৈ দিয়া আছে আপোনালোকে চাব পাৰিছে। ফটোগ্ৰাফ শুড বি ইনফৰ্মেলছ আৰু তাৰ তলৰ পইণ্টটো এইটো হ'ল যে ফটোগ্ৰাফ মাষ্ট বি এ পাছপৰ্ট চাইজ কালাৰ পিকচাৰ। আৰু ফটোটো আপোনালোকৰ ব্লেক এণ্ড হোৱাইট হ'লে নহ'ব, এইটো কালাৰ পিকচাৰ হ'ব লাগিব। আৰু ফটোগ্ৰাফ মাষ্ট বি টেকেন ইন ফুল ফেচ ভিউ ডাইৰেক্টলি ফেচিং দ্য কেমেৰা। আৰু আপোনাৰ মুখখন যাতে সেই পিকচাৰটো যাতে সম্পূৰ্ণ দেখা পোৱা যায় আৰু আপুনি মুখখন যাতে একা বেকাকৈ নাৰাখে, আপোনালোকৰ কেমেৰাৰ পিনে মানে পোনপটীয়াকৈ চাই থাকিব লাগিব। আৰু আপোনাৰ চকু দুটা আৰু কাণ, চাইডৰ কাণ দুটা যাতে স্পষ্টকৈ দেখা যায়, এনেকৈ ফটোটো উঠাব। চ' আৰু লগতে যিটো দিয়া আছে 7 নম্বৰ পইণ্ট, স্কেন কপি অফ এপ্লিকেণ্টছ ছিগনেচাৰ, ঠিক আছে। চ' আপোনাৰ ছিগনেচাৰবিলাক কেনেকুৱা হ'ব লাগিব, ছিগনেচাৰৰ চাইজ কিমান দিব লাগিব এইটো ইয়াতে উল্লেখ কৰা আছে। আপোনাৰ ছিগনেচাৰৰ চাইজটো ইয়াতে দিয়া আছে 49 KB, ঠিক আছে। মেক্সিমাম 49 KB আৰু মিনিমাম 10 KB। অৰ্থাৎ 49 KBতকৈ বেছি হ'ব নোৱাৰিব আৰু 10 KBতকৈ তলত যাব নোৱাৰিব আপোনাৰ ছিগনেচাৰটো, 50/200 px। তাৰপিছত যিটো হ'ল আপোনালোকৰ চাৰ্টিফিকেট, অৰ্থাৎ মাৰ্কশ্বিট বা চাৰ্টিফিকেটবিলাক আপোনালোকে যে আপলোড দিব সেইবিলাকৰ চাইজ কিমান হ'ব, সেইটো 500 KB। তো এইটো হ'ল আপোনালোকৰ ইনষ্ট্ৰাকশ্যন মেইন। চ' এতিয়া আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে এপ্লাই কৰিব। চ' তাৰ কাৰণে আপোনালোকে প্ৰথমতে যাব লাগিব গুগলত। মই গুগলটো অ'পেন কৰি লওঁ। গুগল অ'পেন কৰাৰ পিছত ইয়াতে আপোনালোকে জাষ্ট www.madhyamik.assam.gov.in এইটো ক্লিক কৰি দিব। দিয়াৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথমতে যিটো লিংক পাব, এইটো লিংক, ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম ষ্টেট পৰ্টেল। আৰু লিংকটো আছে আপোনালোকে ইয়াতে চাব পাৰিছে, www.madhyamik.assam.gov.in এইটো আপোনালোকে ক্লিক কৰি দিব। চ' ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব আপোনালোকৰ সন্মুখত। চ' ইয়াতে চাব পাৰিছে আপোনালোকে
প্ৰথমতে দিয়া আছে এইটো ক্লিক হিয়াৰ টু এপ্লাই আৰু ইয়াতে চাব পাৰিছে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ ঠিক আছে এইটো গ্ৰেজুৱেট টিচাৰৰ কাৰণে চ' হাইস্কুল টিচাৰৰ কাৰণে এইবিলাক এইটো চ' আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ যিটো অ'কে অপশ্যন আহিছে এইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এলাউ শ্ব' এইটো মাৰি দিব চ' ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকক ডাইৰেক্ট পেজটো অ'পেন হৈ গ'ল অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে একচেপ্ট এণ্ড কণ্টিনিউ এইটোত আপোনালোকে ক্লিক কৰি দিব চ' ক্লিক কৰাৰ পিছত নেক্সট পেজ এটা খোল খাই যাব এনেকৈ চ' অলৰেডি ৰেজিষ্টাৰ্ড প্লিজ লগ ইন যদি আপোনালোকে ৰেজিষ্টাৰ কৰিছে তেনেহ'লে আপোনালোকে ডাইৰেক্টলি লগ ইন কৰিব পাৰিব এতিয়া কৈছে যে অলৰেডি ৰেজিষ্টাৰ্ড প্লিজ লগ ইন যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে ডাইৰেক্টলি লগ ইন কৰিব কেনেকৈ লগ ইন কৰিব ইয়াতে চাওক আপোনালোকৰ পোষ্টটো দিয়া আছে কি পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে যদি গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে হয় তেনেহ'লে এইটো ছিলেক্ট কৰিব আৰু যদি আপোনালোকৰ আৰ্টছ হয় তেনেহ'লে এইটো ছিলেক্ট কৰিব আৰু যদি হিন্দী টিচাৰ হয় তেনেহ'লে এইটো আৰু যদি এছামিছ লেংগুৱেজ টিচাৰ হয় তেনেহ'লে এইটো ছিলেক্ট কৰিব চ' ধৰক মই গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে এপ্লাই মানে লগ ইন কৰিম চ' এইটো কাৰণে লগ ইনটো মইতো এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই এইটো ৱেবছাইটত তো ফাৰ্ষ্টত আপোনালোকে কি কৰিব লাগিব ইয়াতে আহি এই ক্ৰিয়েট একাউণ্ট যিটো অপশ্যন আছে এইটোত আহি আপোনালোকে ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ কাৰণে চ' প্ৰথমতে এইটো ক্ৰিয়েট নিউ একাউণ্টত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি খোল খাই গ'ল আপোনালোকে চাব পাৰিছে ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন চ' এতিয়া আপোনালোকে ইয়াৰ পৰা নিউ ৰেজিষ্ট্ৰেশ্যন বনাই ল'ব পাৰিব চ' ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক আগত ভেকেঞ্চি টাইপ ছিলেক্ট ইয়ৰ পোষ্ট ফাৰ্ষ্টটোৱে দিয়া আছে আপোনালোকৰ ছিলেক্ট ইয়ৰ পোষ্ট কোনটো পোষ্ট আপুনি ছিলেক্ট কৰিব বিচাৰে আপোনাৰ যোগ্যতা অনুযায়ী আপুনি যিটো ডিপাৰ্টমেণ্টৰ পৰা হয় আপুনি সেইটো ডিপাৰ্টমেণ্টতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু আগতে কৈ দিছোঁ অলৰেডি আপোনালোকক যে আপোনালোকে মাল্টিপুল পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব মোক দীপাপল ডাঙৰীয়াই কমেণ্ট কৰি জনাইছিলে যে মাল্টিপুল পোষ্টৰ কাৰণে ভিডিঅ' বনাব লাগে আৰু কেনেকৈ এপ্লাই কৰিব লাগে চ' সেইটো মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে চ' মই আপোনালোকক গোটেইখিনি ডিটেইলছ কৈ দি আছোঁ আপোনালোকে মাল্টিপুল পোষ্টৰ কাৰণে এপ্লাই নকৰিব অন্যথা আপোনালোকে যদি এপ্লাই কৰি দিয়ে তেনেহ'লে কিন্তু আপোনালোকৰ মানে এপ্লিকেশ্যনটো কেঞ্চেল হৈ যোৱাৰ সম্ভাৱনা আছে চ' আপোনাৰ যোগ্যতা অনুযায়ী আপোনালোকে এই পোষ্টবিলাক ছিলেক্ট কৰি ল'ব যদি আপুনি গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ এইটো ছিলেক্ট কৰি লওক লোৱাৰ পিছত আপুনি ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা আহিছে নেকি মানে আপুনি EWS ছেকশ্যনৰ পৰা আহিছে নেকি যিসকলৰ SC ST OBC আছে তেওঁলোকে সেইটো ছিলেক্ট কৰিব আৰু যদি আপুনি ইকনমিকেলি উইকাৰ ছেকশ্যন হয় তেনেহ'লে এইটো ESD দিব যদি ES দিয়ে তেনেহ'লে তাৰ ডকুমেণ্টছটো আপোনালোকে থাকিব লাগিব EWS চাৰ্টিফিকেট এটা আছে সেই চাৰ্টিফিকেটটো আপোনালোকক থাকিব লাগিব যদি নাই তেনেহ'লে আপোনালোকে এইটো ন' মাৰি দিব আৰু এপ্লাইড ডিষ্ট্ৰিক্ট আপুনি কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে বৰপেটা বঙাইগাঁও কাছাৰ দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় গোৱালপাৰা গোলাঘাট হাইলাকান্দি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় আপুনি সেইটো ডিষ্ট্ৰিক্টত এপ্লাই কৰি দিব ছাপ'জ মই ছিলেক্ট কৰি দিলোঁ ইয়াতে বঙাইগাঁও চ' নেক্সট ইয়াতে চাব পাৰিছে আপোনালোকে ডিফাৰেঞ্চিয়েলি এবিল্ড ঠিক আছে এইটো আপুনি যে শাৰীৰিকভাৱে যদি অক্ষম হৈ থাকে তেনেহ'লে এইটো আপোনাক য়েছ মাৰি দিব লাগিব আৰু যদি নহয় তেনেহ'লে ন' চ' ইমান এটা টেনশ্যন কৰিবলৈ একো নাই নেক্সট আছে ইয়াতে আপোনালোকে মিডিয়াম অফ স্কুল আপুনি কোনটো মিডিয়ামৰ পৰা আহিছে এছামিছ মিডিয়াম নে ইংলিছ মিডিয়াম আপুনি কোনটো মিডিয়ামৰ হয় যদি এছামিছ মিডিয়াম হয় তেনেহ'লে আপোনালোকে ইয়াতে ছিলেক্ট কৰিব পাৰিব এছামিছ বেংগলী হ'লে বেংগলী বড়ো হ'লে বড়ো ইংলিছ হ'লে হিন্দী হিন্দী হ'লে হিন্দী আৰু মণিপুৰী হ'লে মণিপুৰী চ' অসমীয়া এইটো এছামিছ ছিলেক্ট কৰিব আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে বহাই দিব চ' ডেট অফ বাৰ্থটো কেনেকৈ বহাব দেখাই দি আছোঁ আপোনালোকক ইয়াতে জাষ্ট আপোনালোকে এই ডেটটো ক্লিক কৰি দিব আপোনালোকে এক মিনিট ঠিক আছে চ' ইয়াতে মই ইয়াৰটোত ছিলেক্ট কৰিলোঁ ইয়াৰ ছিলেক্ট কৰাৰ পিছত এইটো আহি গ'ল চনটো 99 ফেব্ৰুৱাৰী 15 এইটো মই ডেট অফ বাৰ্থ ছিলেক্ট কৰি দিলোঁ তাৰপিছত ইয়াতে MIL ইন HSLC আপোনাৰ HSLCত MIL কি আছিলে মাদাৰ ইণ্ডিয়ান লেংগুৱেজ আপোনাৰ কি আছিলে যদি এছামিছ হয় এইটো এছামিছ দিব লাগিব ঠিক আছে আৰু এইটো আপোনাৰ এই মিডিয়ামৰ লগত মিল খাই থকাই দিব লাগিব আৰু যদি আপুনি ইংলিছ হয় তেনেহ'লে ইংলিছে চ' এছামিছে দি দিলোঁ ছিলেক্ট কৰি নেক্সট হ'ল আপোনাৰ ফোন নাম্বাৰটো ইয়াতে দি দিব চ' মই ফোন নাম্বাৰটো দি দিলোঁ মোৰ দেখুৱাৰ কাৰণে আপোনালোকক নেক্সট ইয়াতে ইমেইল ID কেণ্ডিডেট নেম কেণ্ডিডেট ফাদাৰ্ছ নেম এইটো মোৰ ডিটেইলছটো দি দিলোঁ ইয়াতে নেক্সট আহিল মাদাৰ্ছ নেম
ওকে তাৰপিছত আহিল আপোনাৰ ইয়াতে পাছৱৰ্ড দি দিব লাগিব সোঁফালে পাছৱৰ্ড আছে সো মই পাছৱৰ্ডটো দি দিলোঁ কনফাৰ্ম কৰিব লাগিব পাছৱৰ্ডটো মানে পাছৱৰ্ডটো দুবাৰ দিব লাগে সো এতিয়া আহিল আপোনালোকৰ জেন্ডাৰ এটো মেল হলে মেল আৰু ফিমেল হলে ফিমেল বুলি সিলেক্ট কৰি দিব ইয়াতে দিয়াই আছে মেল মেল আর ইউ পার্মানেন্ট রেসিডেন্ট অফ আসাম এটো ইয়েস কৰি দিব আৰু ক্যাটাগৰি আপোনাৰ যদি এসসি এসটি এমওবিসি ওবিসি হয় তেনে এটো সিলেক্ট কৰিব আৰু যদি আপোনালোকৰ জেনাৰেল হয় জেনাৰেল সিলেক্ট কৰি দিব তো লাস্টত দি আছে আপোনালোকৰ যে এক্স সার্ভিসম্যান আপুনি এক্স সার্ভিসম্যান হয় নেকি আর্মি নেভি এয়ার ফোর্স হয় নেকি যদি হয় তেনে সিলেক্ট কৰিব আৰু যদি নহয় তেনে নো বুলি সিলেক্ট কৰি দিব সেটো হৈ গল এতিয়া লাস্ট আহিল আপোনাৰ ক্ৰিয়েট নিউ একাউন্ট এইটোত ক্লিক কৰি দিব আপোনালোকে সো লাস্টত আহি মই ক্ৰিয়েট নিউ একাউন্টত ক্লিক কৰি দিলো সেভ কৰি দিলো সেভ কৰাৰ পিছত ইয়াত আহিল মোৰ এতিয়া এড্ৰেছটো মই দিলো আৰু ফিল আপ কৰি চিৰাং ওকে এইটো 85 হ'ব মোৰ 85 ওকে পার্মানেন্ট এড্ৰেছটো সেম এজ আপোনাৰ কি এইটো কমিউনিকেশন এড্ৰেছ এইটো সিলেক্ট কৰি দিব এটা চাব পাৰিছে এইটো টিক মাৰ্ক এইটো আপোনালোকে ক্লিক কৰাৰ পিছত নেক্সট আহিল ডিস্ট্ৰিক্ট পিন কোড হ্যাভ ইউ ক্লিয়ার দ্য সেকেন্ডারি টেট আপোনালোকে সেকেন্ডারি টেট ক্লিয়ার কৰিছে নেকি যদি হয় তেনেহলে ইয়েস আৰু যদি নহয় তেনেহলে নো বুলি মাৰি দিব আৰু যদি ক্লিয়ার কৰিছে তেনেহলে ইয়াতে সেকেন্ডারি টেটৰ ৰোল নম্বৰটো আপোনালোকে ইয়াতে দি দিব লাগিব ঠিক আছে সো মই কৰা নাই এইটো নো মাৰি দিলো তাৰপিছত ইয়াতে সেভ এণ্ড নেক্সট বুলি অপচন আহিছে এইটোত আপোনালোকে ক্লিক কৰি দিব সেভ এণ্ড নেক্সট সো মই এইটো ক্লিক কৰি দিলো ঠিক আছে সো ক্লিক কৰাৰ পিছত নেক্সট এটো মোক নোটো এটো ইয়েস মাৰিব লাগিব ৰোল নম্বৰটো মোৰ পাহৰি গলো কিমান আছিল 0.6 এইটো মই দি দিলো ৰোল নম্বৰ ওয়ার্কিং এজ এ টিচার যদি মই ওয়ার্কিং এজ এ টিচার হয় তেনেহলে এটো ইয়েস মাৰিব লাগিব আৰু যদি নহয় তেনেহলে নো সিলেক্ট কৰি দিব লাগিব সো এটো ইয়েস নো আছে যে নো সেকেন্ডারি কন্ট্রাকচুয়াল বা সেকেন্ডারি ফিক্সড পে যেটো হয় আপোনালোকে সিলেক্ট কৰিব সো ইয়ার্স অফ টিচিং এক্সপেৰিয়েন্স আপোনাৰ কিমান বছৰ এক্সপেৰিয়েন্স আছে যদি নাই তেনেহলে নো হ্যাভ ইউ ওয়ার্কড কন্টিনিউয়াসলি অন ফিক্সড পে বেসিস যদি হয় তেনেহলে এটো সিলেক্ট কৰিব আৰু স্টাডিড ইন স্কুল মিডিয়াম আপুনি কোনটো মিডিয়ামত পঢ়িছে এছামিজ না ইংলিশ এটো সিলেক্ট কৰি দিব ইয়াতে বড়ো হিন্দী মণিপুৰী গোটেখিনি আছে সো মই এছামিজ দিলো এনসিসি আছিল নেকি আপোনাৰ এনসিসি সাৰ্টিফিকেট থাকিলে ইয়াতে ইয়েস বুলি দি দিব কালচারাল সার্টিফিকেট থাকিলে ইয়েস স্পোর্টস সার্টিফিকেট থাকিলে ইয়েস এইবিলাকৰ কাৰণে আপোনালোকে এক্সট্ৰাকে নাম্বাৰ পাব সো তাৰপিছত আছে ডু ইউ হ্যাভ এনি ডিপ্লোমা সার্টিফিকেট ইন এছামিজ ল্যাঙ্গুৱেজৰ ওপৰত সাহিত্য সভাই দিয়া আপোনালোকৰ কোনো ডিপ্লোমা সার্টিফিকেট আছে নেকি যদি আছে তেনেহলে ইয়েস বুলি মাৰি দিব যদি নাই তেনেহলে নো বুলি মাৰি ইয়াতে সেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ এক্সাম নেম ঠিক আছে ক্লাস 10ত কিমান ৰোল নম্বৰ আছিল ইয়াৰ অফ পাসিং টোটাল মার্কস অবটেইন পার্সেন্টেজ বোর্ড স্টেট গোটেইখিনি ডিটেইলছ আপোনালোকক ক্লাস 10 12 এইবিলাক গোটেইখিনি ডিটেইলছ দি দিব লাগিব সো এনেকে দিয়াৰ পিছত আপোনালোকে আহি গল তাৰ পিছত সেভ এডুকেশন ডিটেইলছ এটো আপোনালোকে দি দিব লাগিব নেক্সটত আহিব আপোনালোকৰ আপলোড ঠিক আছে নেক্সট স্টেপত যাব আপোনালোকৰ আপলোডত আহিব আপোনালোকৰ এই পাসপোর্ট সাইজ ফটো এই ওপৰত আপোনালোকে চাব পাৰিছে আপলোড ঠিক আছে কোয়ালিফিকেশন ডিটেইলছ এইখিনি আপুনি দি দিয়াৰ পিছত আপোনালোক আহিব আপলোড কৰাৰ পিছত আপলোড কি কৰিব লাগিব পাসপোর্ট সাইজ ফটো এটো আপোনালোকে নোট ডাউন কৰিব পাসপোর্ট সাইজ ফটোৰ মই সাইজটো কৈয়ে দিছো অলৰেডি আপোনালোকক কিমানখিনি লাগে সিগনেচাৰৰো কৈ দিছো লাগিলে ভিডিওটো পুনৰ আগৰ পৰা চালে আপোনালোকে বুজি পাব কিমানখিনি লাগে আৰু 10th এডমিট কাৰ্ড মার্কশিট সার্টিফিকেট এইবিলাক দিব লাগিব 12ৰ মার্কশিট সার্টিফিকেট তাৰ পিছত টেট মার্কশিট এণ্ড সার্টিফিকেট এই গোটেইখিনি ডিটেইলছ আপোনালোকে দি দিব লাগিব আপলোড কৰাৰ পিছত আপোনালোকৰ প্ৰিভিউ ফৰ্ম আহিব ইয়াতে প্ৰিভিউ ফৰ্ম ঠিক আছে আপোনালোকৰ সব ঠিক আছে নে নাই সো এটো আহি গল অহাৰ পিছত আপোনালোকে ফাইনালাইজত আহি যাব ঠিক আছে সো এটো মই ফিল আপ কৰি দিয়া নাই আপোনালোকক জাস্ট দেখাই দিলো আৰু এনে ঠিক আছে সো ফাইনালাইজত আহি আপোনালোকে সাবমিট কৰিলে এটা একনলেজমেন্ট ৰিসিভ পাব আৰু হেতু ৰিসিভত আপোনালোকৰ মানে গোটেইখিনি ডিটেইলছ থাকি যাব আৰু বাকিখিনি প্ৰসেস কেতিয়া কি মেৰিট লিষ্ট ওলাব নোলাব সেইখিনি আপোনালোকে পৰৱৰ্তী ভিডিওত পাই যাব
আজি আপোনালোকক জাষ্ট কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে মই সেইটো দেখুৱাই দিছোঁ। চ' যদি কিবা প্ৰব্লেম পায় আপোনালোকে ফৰ্মটো ফিল আপ কৰাতে, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰি দিবলৈ মই সদায় প্ৰস্তুত হৈ আছোঁ। চ' আজিৰ কাৰণে এইখিনিয়ে। বাই বাই, টেক কেয়াৰ। আৰু যিসকলে মানে ভিডিঅ'টো চোৱা নাই এতিয়ালৈকে কেনেকৈ কি কৰিব লাগে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে, জাষ্ট ছাবস্ক্ৰাইব এটা কৰি দিব, লগত থাকিব, আৰু অনাগত দিনত এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব। চ' see you again in next video. Bye.